ইছৰোৱে 22 জুলাই তাৰিখে চন্দ্ৰযানটো উৎক্ষেপণ কৰিছিল। উৎক্ষেপণৰ প্ৰায় 17 মিনিট ধৰি পৃথিৱীৰ কক্ষপথত উপস্থিত হয় আৰু ঘূৰিবলৈ ধৰে। 20 আগষ্টত চন্দ্ৰযানটোৱে চন্দ্ৰৰ কক্ষপথত উপস্থিত হয়, কিন্তু বিক্ৰম লেণ্ডাৰৰ সৈতে চন্দ্ৰৰ পৃষ্ঠত নপোৱাতেই ঈশ্বৰৰ সৈতে সম্পৰ্ক নোহোৱা হয়। যোৱাকালি অৰ্থাৎ 6 ছেপ্টেম্বৰ তাৰিখে বিক্ৰম লেণ্ডাৰ চন্দ্ৰপৃষ্ঠত অৱতৰণ কৰিলহেঁতেন, কিন্তু মাত্ৰ 2.1 কিলোমিটাৰ থাকোঁতেই অৰ্থাৎ চন্দ্ৰপৃষ্ঠৰ পৰা মাত্ৰ 2.1 কিলোমিটাৰ থাকোঁতেই বিক্ৰম লেণ্ডাৰৰ সৈতে ঈশ্বৰৰ সম্পৰ্ক নোহোৱা হয়। বিক্ৰম লেণ্ডাৰে তাৰ সৈতে ৰভাৰ প্ৰজ্ঞান লৈ গৈছিল। ৰভাৰ প্ৰজ্ঞানে চন্দ্ৰপৃষ্ঠত 14 দিন থাকিলহেঁতেন, যাৰ দ্বাৰা ইছৰোৱে বিভিন্ন তথ্য সংগ্ৰহ কৰিব পাৰিলহেঁতেন। এই অভিযান আছিল চন্দ্ৰৰ দক্ষিণ মেৰুত পদাৰ্পণ কৰা আৰু ইয়াৰ লগে লগে ভাৰত চন্দ্ৰত ছফ্ট লেণ্ডিং কৰা চতুৰ্থখন দেশ আৰু দক্ষিণ মেৰুত পদাৰ্পণ কৰা অৰ্থাৎ যোৱা প্ৰথম দেশ হ'লহেঁতেন। কিন্তু ভাল খবৰ এয়ে যে অৰ্বিটাৰ এতিয়াও কাৰ্যক্ষম হৈ আছে, যাৰ দ্বাৰা ইছৰোৱে বিভিন্ন ধৰণৰ তথ্যপাতি সংগ্ৰহ কৰিব পাৰিব। অৰ্থাৎ অৰ্বিটাৰ এতিয়াও চন্দ্ৰৰ কক্ষপথত ঘূৰি আছে আৰু অৰ্বিটাৰে বিভিন্ন ধৰণৰ তথ্যপাতি যোগান ধৰাত ইছৰোক সহায় কৰিব।